वेलकम बैक टू माय यूट्यूब चेनेल आशा करूँ सकलो भाले आछे मोर अन्य এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল সানডে দিনটোত মই কিদৰে ব্যস্ত থাকোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মানে মোৰ বাৰু আগৰ ভিডিঅ'বিলাক চাইছে নাই বাৰু আপোনালোকে যদি চোৱা নাই তেন্তে প্লিজ চাবচোন ভিডিঅ'বিলাক আৰু যদি মোৰ কোনোবা চেনেলটো নতুনকৈ আছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি যাব থ্যাংক ইউ বলকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া সানডে ৰাতিপুৱা চাহ কাপ লাল চাহ মই খুব কমেই খাওঁ মিষ্টাৰৰ কাৰণে আনিছোঁ আৰু এয়া কাটা বিস্কুট চুমপাপৰি কচুৰি আৰু নিমখীয়া বিস্কুট চাহ লোৱা যিহেতু এয়া মাটি কান্দুৰি মিক্সিত পিচি থৈছোঁ এয়া শ'ল মাছৰ লগত জোল বনাম আৰু এয়া মিষ্টাৰে এতিয়া হেৰি কৰি আছে এয়া ভাঙন মাছ ফ্ৰাই কৰিম বিলাহী দি বনাম আৰু এয়া মই কেৰাহী গৰম কৰি আছোঁ আজি যেহেতু সানডে সেইটো কাৰণে পুৰা খানা বনোৱাত ব্যস্ত ভিডিঅ' ভালকৈ কৰিব পাৰি এতিয়া কেৰাহী পাতিয়ে থৈছে এয়া দেখিছেই মাছ বনাবৰ কাৰণে যেহেতু আজি সানডে সেইটো কাৰণে সানডে মানে আমাৰ সকলোবোৰ ঘৰত থাকে যে সেইটো কাৰণে আইটেম বেছি হয় আৰু ভাইটি এতিয়া মাংস আনিবলৈ গৈছে সেইবোৰ বনাবলৈ আছে ভাত খাওঁতে আজি 4টাই বাজিব চাগে এয়া মিষ্টাৰে ৰান্ধি আছে মাটি কান্দুৰিৰ লগত শ'ল মাছ খুব ধুনীয়া এটা ৰেচিপিটো কেতিয়াবা দিম বাৰু শ্বেয়াৰ কৰিম এতিয়া আজি এনেকৈ দেখাইছোঁ আৰু যিহেতু সময়টো কম আজি এয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু এয়া মিষ্টাৰে পাচলি বজাৰ কৰি আনি থৈছে সপ্তাহৰ কাৰণে আৰু এয়া দেউতা সোমাই আছে গোঁসাই ঘৰত ভাগৱত পঢ়ি আছে গোঁসাই ঘৰত সোমাই ভাগৱত পঢ়ি আছে দেউতাই মানে সদায় গাটো ধুই আহি মানে সানডে বুলি নহয় মানে দেউতাই মানে সদায় মানে ভাগৱত পঢ়ে মানে দেউতাৰ মানে এইটো নিয়মে মানে আৰু গধূলি হ'লে মায়ে পঢ়ে আৰু ৰাতিপুৱা গা পা ধুই মেলি এতিয়াতো ৰাতিপুৱা নহয় বাৰু দেউতাই যেতিয়া গা ধুৱে লাগিলে সোনকালে ধৰক দেৰিকৈ ধৰক ভাগৱত সদায় পঢ়েই আৰু মিষ্টাৰে যিহেতু খানা বনাই আছে সেইটো কাৰণে মই আগফালে অলপ বহি লৈছোঁ দিনটো কাম চাম কৰি ভাগৰ লাগিছে বাট দিনটো কাম চাম মানে কি আৰু কাপোৰ চাপোৰকেইটা ধুলোঁ আৰু আমাৰ বাৰীত নেমু দেখাম ৰ'ব মই আপোনালোকক মানি প্লেণ্টজোপা মই মোৰ মাৰ ঘৰৰ পৰা আনিছিলোঁ খুব ধুনীয়াকৈ হৈছে আৰু ভণ্টিৰ পৰা খুজি আনিছোঁ তাই খুব খং একদম আৰু যিহেতু সানডে সেইকাৰণে আজি কাপোৰ চাপোৰবিলাক ধুলোঁ অলপ মেলিলোঁ আৰু আমাৰ নেমু দেখাম দেই সেইবিলাক চব নেমুবিলাক ডাল ভৰি ভৰি লাগিছে সেই তলত সেইকেইটা আৰু এইফালে চব এইকেইটা পুৰা ডাল ভৰি ভৰি নেমু লাগিছে আৰু এইফালে জলকীয়া আৰু এই তুলসী জাল বহুত ডাঙৰ হৈছে এতিয়া আৰু আমাৰ এল'ভেৰা জাল চকী ডাঙৰ এজোপা ভাইটিহে আপডাল কৰে দেই মই আপডাল কৰাই হোৱা নাই মোৰ অহা বেছি দিন হোৱাই নাই সেইকাৰণে আৰু এইফালে নেমু সেইফালে চব একদম বাৰীত মানে এইবোৰ চব পূৰা নেমু লাগি আছে আৰু এইফালে দেউতাই পূৰা লাই শাক ৰুই থৈছে এইবিলাক ধেৰ কিবা কিবি আদা হালধি এইবিলাক ৰুই থৈছে দেউতাই আৰু এইখন হেন্দালিত দেউতাই চটপটি লগাইছিলে কিন্তু চটপটি খালোঁ বাৰু কেইবাদিনো আৰু এতিয়া লাগি থকা নাই সেইটো কাৰণে দেখাব নোৱাৰোঁ বাৰু মই এতিয়া সেইফালে মাছ এৰি পিনে এইফালে আপোনালোকক বস্তু দেখাবলৈ আহিলোঁ মিষ্টাৰৰ হাতত এৰি থৈ পিনে শ'ল মাছৰ জোল বনাই আছে এইবোৰ শ'ল মাছ দিলাই নি মাছ দি আজৰি শাক দেখাই থাকোঁতে এইফালে মিষ্টাৰে মাছ লৰালেই স্পেচিয়েল গাহৰি ন ভাইটি গাহৰি ঢেকীয়া ভাইটিয়ে বনাই আছে চব্জিবোৰ ধুই ৰেডি কৰিছোঁ ইয়াতে আছে দাংবডি এয়া চব্জিবিলাক ধুই মেলি ৰেডি কৰি লৈছোঁ শ'ল মাছ আৰু মাটি কান্দুৰি জোল হৈ আছে এইফালেও মাছ ফ্ৰাই হৈ গ'ল এইফালে পিঁয়াজ পাত আৰু কণী দি ভাজিম আজি ফাৰ্ষ্ট টাইম খাম পিঁয়াজ পাত মানে এই বছৰৰ চব ইমান ডাঙৰ কোমোৰাটো কালি ঘৰৰ পৰা যিহেতু আহিছিলোঁ মায়ে দি পঠাইছে আৰু এয়া ঘৰৰ জিকা ৰঙালাওটো বাৰু কিনি অনা এয়া গাহৰি ৰেডি খাবলৈ পাকঘৰতে বিজি দিনটো বিজি আৰু অলপ আগতে কাপোৰ এগালমান ধুই ল'লোঁ এতিয়া কাম বনবোৰ আজৰি ভাত চাত খাই মেলি আকৌ লগ পাই আছোঁ আপোনালোকক আৰু দুপৰীয়া ভাত পানী খোৱাৰ পিছত বহুত দেৰি হৈ গ'ল ভিডিঅ' কৰাই নহ'ল আৰু 4:30 হৈ গ'ল তেতিয়াই ভাত পানী খাওঁতে আৰু তাৰপিছত শুই থাকিলোঁ
ভাগৰ মাৰিলোঁ অকণমান আৰু এতিয়া গধূলি 7টা বাজিছে যাব লৈছোঁ থিয়েটাৰ চাবলৈ আৰু আজি থিয়েটাৰখন আছে সুদৰ্শন থিয়েটাৰ বুলি কৈছে মিষ্টাৰে টিকেট লৈ থৈছিলে তাৰপিছত এতিয়া চাব লৈছোঁ মা মই বা গোটেইখিনি যাওঁ আৰু মিষ্টাৰৰ লগৰ এজনো যায় যিহেতু কৰোণাৰ কাৰণে 2 বছৰ 3 বছৰ ধৰি ভালকৈ থিয়েটাৰ হোৱাই নাই ক'ৰবাত মাজে মাজে হৈছিলে যদিও মানে বন্ধ কৰি দিলে আৰু এতিয়া 2 বছৰৰ মূৰত আগতে সেই ডিব্ৰুগড় চোৱা আৰু এবাৰ ফাৰ্ষ্ট টাইম শিৱসাগৰত চাবলৈ ওলাইছোঁ আৰু বোৱাৰীৰ কালত ব'লকচোন মোৰ লগত যাওঁ থিয়েটাৰ চাবলৈ আহিছোঁ হ'ব হাতে দিয়া আকৌ আন্ধাৰ মুন্ধাৰ আহক এই আমাৰ লগত থিয়েটাৰ চাবলৈ আহি আছে সুদৰ্শন থিয়েটাৰ এয়া মিষ্টাৰৰ ফ্ৰেণ্ডৰ মাক দাদা হৈ গ'ল বলো দেৰি হ'লে চাৰি কাটি দিব পাওঁ হেৰি নহয় এটা কথা ৰ শুনচোন মূলত তোৰ পলহ হ'ব নহয় দাড়িও কাটিবলৈ আছে গাও ধুবলৈ আছে কি হ'ব এতিয়া মই কাৰ লগত যাম বাইদেউ মই বাইক চলাব জানো নেকি ৰিক্সাত যাব দিব পইচাই নাই যিকেইটা আছিলে মই মোবাইল ৰিচাৰ্জ কৰিলোঁ মই ক'লে যাওঁ ক'লে ক'লে যাওঁ ৰাস্তাত কিবা এটা হ'লে আমিয়ে জগৰি আহোঁ তই এতিয়া খোজকাঢ়ি গৈ এনেও স্কুল নাপাওঁ চা শুনচোন কাপোৰকেইটা ভালকৈ মেলি দিলি ভাল তিনিদিনীয়া কাৰ্যসূচীৰ আজি লাষ্টৰ দিন আৰু মানুহ চব একেবাৰে গেটৰ মুখতে বনাইছে পানীৰ মাজত জয়সাগৰ পুখুৰীৰ মাজত যিহেতু এতিয়া ৰাতি 9টা বাজিলে সেইকাৰণে এনেকুৱা আন্ধা আন্ধা হেৰিটো হৈছে আৰু এয়া শিৱসাগৰ কলেজ আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ কিন্তু কি ধুনীয়া চব ভিতৰৰখিনি আমাৰ দেউতাৰ কলেজ এখন শহুৰ দেউতাৰ দেউতাই যিহেতু ইয়াতে চাকৰি কৰিছিলে সেইটো কাৰণে দেউতাৰ লগতে চাকৰি লাইব্ৰেৰী আমিও আহিছোঁ আৰু এয়া আছোঁ কি ধুনীয়াকৈ জাপি ডলা পাচি ধৰা এইবিলাক দি সজাইছে এইটো মানে ফটো মাৰিব পৰাকৈ আৰু এইবিলাক চব বাঁহেৰে দি বনাইছে আৰু এয়া বাৰ কলেজ আৰু আমাৰ দেউতাই ইয়াত যিহেতু চাকৰি কৰিছিলে সেইটো কাৰণে মই আহিছোঁ মইতো ইয়াত কোনো মানুহে নহয় বাৰু এইফালে চব কি ধুনীয়াকৈ আৰু এইফালে খুব ধুনীয়াকৈ বেতেৰে বাঁহ আৰু ধৰা দি পিনে বনাইছে চবফালে লাইটিং আৰু এতিয়া মহেন্দ্ৰ হাজৰিকাই গান গাই আছিলে আৰু এতিয়া মহেন্দ্ৰ হাজৰিকাই গান গাই আছে আৰু মই ভাবিলোঁ ভিতৰৰ কলেজৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাওঁ বুলি আৰু ইয়াৰ পিছত আহিব নীল আকাশ আহিব আৰু নীল আকাশৰ যেতিয়া প্ৰগ্ৰেম হ'ব তেতিয়া আপোনালোকক দেখাম আৰু কি প্ৰগ্ৰেম কৰে গোটেই বুক ফেয়াৰ আছিলে কিন্তু যোৱা নহ'ল আৰু বন্ধ হৈ গ'ল যিহেতু বহুত দেৰিকৈ আহিছোঁ তোমাক কোৱা আকৌ কলেজত আহি পিনে ভাল লাগিছে আৰু মদিনৰ মূৰত আহিছোঁ যে আৰু অকণমান পিছতে নীল আকাশ উঠিব আৰু নীল আকাশ চাবৰ কাৰণে ৰখি আছোঁ
খুব এটা ভাল লগা দিন আজি আৰু ইমান ইতিহাসৰ বিষয় আছে তাৰ ভিতৰত আমাৰ সেৱাসকল কলেজ মহাৰাজৰ জয়ন্তী আপোনালোকক সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জনাইছোঁ মই প্ৰথমতে শুনিছোঁ বন্ধনৰ চলি আছে ঘৰত চলি আছে আৰু তেওঁৰ লগতে যিমানবিলাক শিক্ষাগুৰু শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছিল সকলোলৈকে পৰম শ্ৰদ্ধা যাচিছোঁ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক মোৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন অনুষ্ঠান মুকলি সময় দিয়া ভিতৰত আশা কৰিছোঁ আপোনালোকে ভাল পাব
পাৰিব নে একেলগে ভাল পাৰিব নে আমাৰ গাইছো এইফালে শুনিছেনে ভালকৈ ঠিক আছে নেক্সট উইক আকৌ যে কৰিছিল আমি যাব পাৰিব আমি ভাতবিলাক কেনেকৈ পাম নেকি কৰিব পাৰিব এতিয়া কিবাবোৰ পেলাইছিলে লাগিব আপোনালোকৰ ফোনত যদি মোবাইল ফোনৰ লাইটবিলাক জ্বলি থাকে আৰু বেছি ধুনীয়া লাগিব যদি অসুবিধা নহয় আৰু বাৰু লেট নাইট চেটছ যদি বাকী আছে বাকী সময়বিলাক খুব ভাল খুব ধুনীয়া লাগিব বৰ চেষ্টা কৰিছে আজি মোৰ ভিডিঅ'টো চাই কেনে পালে বাৰু আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ কিয়নো ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গ'ল যদি আজি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক হৈ যাব তেতিয়াহে মোৰ নতুন নতুন আপডেটবিলাক আপোনালোকে পাই থাকিব থেংক ইউ বাই বাই